নমস্কাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি মই এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপোনালোকৰ মাজত আলোচনা কৰিবলৈ লৈছো। ঋণগ্ৰস্ততা। বহুত বেছি কমেন্ট বা বহুতে মোলে ফোন হোৱাটছআপ ইত্যাদিৰ মাধ্যমেৰে আপোনালোক বহুতে জনাইছে ঋণৰ সমস্যা। বহুত বেছি আপোনালোকে ঋণত জৰ্জৰিত হৈ আছে। কোনো পধ্যে আপোনালোকে হাত সাৰি উঠিব পৰা নাই। বহুত লাখ লাখ টকা আপোনালোকে হাজাৰ হাজাৰ টকা ঋণগ্ৰস্ততাৰ লগত আপোনালোকে জড়িত হৈ গৈছে। তাৰ পৰা উপায়ৰ মই আজি কেইটামান অতি গুৰুত্বপূৰ্ণ ৰামবান উপায় আপোনালোকৰ মাজলৈ শাস্ত্ৰত থকা শাস্ত্ৰীয় সম্বন্ধীয় জ্ঞানসমূহ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। যদি স্কিপ কৰে মই আজি অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ মাজলৈ দি আছোঁ। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো অনুগ্ৰহ কৰি চাব। এইখিনিতে সৰু এটা অনুৰোধ, যদিহে মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ভাল লাগে আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰত সেই জালে শ্বেয়াৰ কৰিব তেওঁ চাগে বহুত বেছি সমস্যাত জৰ্জৰিত হৈ আছিলে। আপোনাৰ এটা শ্বেয়াৰত সেই মানুহজনৰ জীৱনত অকণমান পৰিৱৰ্তন হ'লে তাতে বেয়া কিবা আছে নেকি? আপোনাৰ এটা শ্বেয়াৰত সেই মানুহজনৰ বহুত ডাঙৰ উপকাৰ হৈ যাব পাৰে। গতিকে আহক আৰু বেছি দেৰি নকৰাকৈ মূল বিষয়বস্তুলৈ আগবাঢ়োঁ। ঋণগ্ৰস্ততা। সেই ঋণগ্ৰস্ততাৰ পৰা আমি কেনেকুৱা অতি সোনকালে হাত সাৰি উঠিব পাৰোঁ তাৰ বিষয়ে মই কেইটামান প্ৰতিকাৰ বা ৰেমেডিছ আপোনালোকক টিপছ দিবলৈ গৈ আছোঁ। প্ৰথমতে ঋণ আমি কিহৰ কাৰণে হওঁ? বিভিন্ন সমস্যা, কিবা আপোনাৰ সাংসাৰিক ক্ষেত্ৰত কিবা নহয় কিবা আপোনালোকে বিপদৰ সন্মুখীন হৈহে আপোনালোকে ঋণগ্ৰস্ততা হৈছে। আপোনালোকে এনে কাৰোবাৰ পৰা টকা পইচাটো লৈ পেলাইতো আৰু কোৱা নাই, কিবা নহয় কিবা বিপদত পৰিহে আপোনালোকে ঋণগ্ৰস্ততাৰ লগত জড়িত হৈছে। সেই টকাটো আনিছে বা ক'ৰবাৰ পৰা বেংকৰ পৰা বা যেনেকুৱা ক'ৰবাৰ পৰা আপোনালোকে ফাইনেন্সিয়েল ছেক্টৰৰ পৰা আপোনালোকে টকাটো আনিছে বা দিব পৰা নাই সময়মতে, কিবা নহয় কিবা বিপদত পৰিহে আপোনালোকে ঋণগ্ৰস্ততাৰ লগত জড়িত হৈছে। এতিয়া সেই ঋণগ্ৰস্ততাটো আপোনালোকক অতি সোনকালে কেনেকুৱাকৈ আপোনালোকে বিশ্বাস ভক্তি সহকাৰে কামখিনি কৰিলে আপোনালোকে তাৰ পৰা উপকৃত হ'ব পাৰিব, সেই বিষয়ে মই আজি আপোনালোকক জনাই আছোঁ কথাখিনি। আপোনালোকে প্ৰয়োগ বিধিখিনি ভালকৈ জানি শুনি বুজি সম্পূৰ্ণ ভিডিঅ'টো চাই পেলাইহে প্ৰয়োগখিনি কৰিব। আপোনালোকে কেনেকুৱা ধৰণে প্ৰয়োগখিনি কৰিব আমি প্ৰথমত জানিব লাগিব। আমি ঋণগ্ৰস্ততাটো কিহৰ কাৰণে হওঁ? মেইনলি আমাৰ শনিদেৱৰ কাৰণে আমি মেক্সিমাম ঋণগ্ৰস্ততা হওঁ। আমি কাৰোবাৰ পৰা ঋণ লৈছোঁ, সেই পইচাখিনি আমি সময়মতে দিব পৰা নাই। শনিদেৱ আপোনাৰ কুণ্ডলীখনত বা শনিদেৱৰ কিবা কুদৃষ্টি আপোনাৰ ওপৰত পৰি আছে নিশ্চয়। তাৰ কাৰণে আমি ঋণগ্ৰস্ততাৰ লগত বেছিভাগ মেক্সিমাম সময় আমি জড়িত হৈ যাওঁ। গতিকে শনিৰ প্ৰতিকাৰ বুলিয়ে ক'ব লাগিব। শনি আৰু হনুমানজিৰে কেইটামান উপকাৰ হোৱাকৈ মই বিধানখিনি আজি দিবলৈ গৈছোঁ। প্ৰথমতে আপোনালোকে শনিবাৰ দিনাখন শনিৰ নক্ষত্ৰ বাছি ল'ব। যদি শনিৰ নক্ষত্ৰ আপোনালোকে নেপায়, শনিবাৰ দিনাখন আপোনালোকে বাছি ল'ব। আৰু শনিবাৰ নহ'লেও শনিৰ নক্ষত্ৰ আপোনালোকে গুগল বা ইউটিউব বা পঞ্জিকাত চাই ল'ব। ইউটিউবত আপোনালোকে নাপায় নক্ষত্ৰখিনি, আপোনালোকে পঞ্জিকা আপোনাৰ প্ৰত্যেকৰ ঘৰতে আমাৰ হিন্দু সনাতনী সকলোৰে মাজত বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকসকলৰ মাজতো আমাৰ পঞ্জিকা ব্যৱহাৰ কৰা হয়। সেই পঞ্জিকা ওলাই আপোনালোকে নক্ষত্ৰ চাই ল'ব সেইদিনা কোন কোন নক্ষত্ৰ আছে। শনিৰ নক্ষত্ৰত কামখিনি কৰিব লাগিব। এতিয়া শনিৰ নক্ষত্ৰ বুলি ক'লে আমি ২৭টা নক্ষত্ৰৰ ভিতৰত আমি সকলোৱে জানো পুষ্যা, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ শনিৰ এই তিনিটা নক্ষত্ৰ। পুষ্যা, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ এই তিনিটা নক্ষত্ৰ শনিৰ নক্ষত্ৰ। সেই নক্ষত্ৰকেইটা আপোনালোকে কোন কোন দিনা আছে আপোনালোকে চাই ল'ব পঞ্জিকাত। মাহৰ ভিতৰত এটা দুটা দিনত আপোনালোকে পাবই, মিছ নাই, তাত পাবই আপোনালোকে। সেই কামখিনি কৰিব। আপোনালোকে যিখিনি দি আছোঁ বহুত বেছি গুৰুত্বপূৰ্ণ আপোনালোকক দি আছোঁ। আপোনালোকে বিশ্বাস সহকাৰে কামখিনি কৰিব। বহুত বেছি আপোনালোকে শুভ ফল পাব। অতি কম দিনৰ ভিতৰত ২-৩ মাহৰ ভিতৰত লাহে লাহে আপোনালোকে ঋণগ্ৰস্ততাৰ পৰা লাহে লাহে ওলাই আহিব পাৰিব। কি কৰিব? শনিৰ নক্ষত্ৰত আপোনালোকে বাছি ল'ব বা শনিৰ হুৰা যিটো কোৱা হয় প্ৰাতঃ অৰ্থাৎ ৰাতিপুৱাৰ পৰা 8:19:55 পৰা সেই মধ্যাহ্ন 1:13:21 মাজত আপোনালোকে সেই কামখিনি কৰিলে হ'ব। যদি সেই নক্ষত্ৰখিনি নেপায় শনিৰ হুৰাত কৰিব। কি কৰিব? আপোনালোকে ৰাতিপুৱা 8:19 পৰা দুপৰীয়া 1:13 মাজতো কৰিব পাৰিব সেই কামখিনি। আৰু যদি সেই সময়খিনিও আপোনালোকে ধৰিব নোৱাৰে তেতিয়াহ'লে অপৰাহ্ন আপোনালোকে 4:53 পৰাও ইভিনিঙৰ ভিতৰত আপোনালোকে কামখিনি কৰিব পাৰিব। সন্ধিয়া 6-7মান বজাৰ ভিতৰত কৰিব পাৰিব। কিন্তু বিশেষকৈ আপোনালোকে চাব শনিৰ নক্ষত্ৰ হ'লে বেছি ভাল। আৰু যদি তেনেকুৱা শনিৰ নক্ষত্ৰও নেপায়
আপোনালোকে চাব নেজানে তেতিয়াহ'লে শনিবাৰ দিনটো আপোনালোকে এটা পবিত্ৰ শনিবাৰ পবিত্ৰ বুলি মানে যিটো শনিবাৰ আপোনালোকে যিটো ডেটত শনিবাৰটো আপোনালোকৰ ভাল লাগে অহা শনিবাৰ ধৰক আপোনাৰ 6 তাৰিখ 7 তাৰিখ এনেকুৱা আপোনাৰ ভাল লাগে বা নহয় মই অমুকটো শুক্লপক্ষৰ শনিবাৰ দিনাৰ পৰা এই শুভ কামটো মই কৰিবলৈ গৈ আছোঁ যাম তেনেকুৱা আপোনালোকে নিজৰ মন ইচ্ছা অনুসৰি আপোনালোকে এটা শনিবাৰ বাছি ল'ব প্ৰথমতে যি শনিবাৰ কেইটা মই ক'লো ভিডিঅ'টো অকমান দীঘল হ'ব কিন্তু উপায় নাই আপোনালোকক মই পুৰা ভালকৈ বুজাই নিদিলে কৰাত কামখিনি অকনমান অসুবিধা হৈ যাব গতিকে অকনমান ভিডিঅ' দীঘল হ'ব আপোনালোকে প্লিজ একো মনত বেয়া ভাবি নল'ব অকনমান সময় উলিয়াই আপোনালোকে চাব বহুত বেছি উপকৃত হ'ব তেতিয়া শনিবাৰ দিনত যদি নক্ষত্ৰ নেপায় কোনো কথা নাই যদি পায় যদি শনিৰ নক্ষত্ৰ কিটা যদি পাই যায় তেতিয়াহ'লে কোনো কথাই নাই যিকেইটা নক্ষত্ৰ ক'লো তেতিয়াহ'লে কোনো কথাই নাই আপোনালোকে কি কৰিব অকনমান বজাৰৰ পৰা আমি যে ৰুটি খোৱা আটাটো অকমান কিনি আনিব বা আমাৰ সকলোৰে ঘৰত থাকে কম বেছি সেই আটা দি পেলাই এখন আপোনালোকে চাকি বনাব লাগিব আমি যে ঘিউৰ সৈতে বা হেনেকুৱা তেলৰ চাকি যেনেকুৱা জ্বলাও মাটিৰ চাকি পোৱা যায় হেনেকুৱাকে আপোনালোকে আটা দি পেলাই এখন চাকি বনাব লাগিব দিনত শনিবাৰে সেই সময়টোৰ ভিতৰত চাকিখন বনাই পেলাই অকনমান যদি ৰ'দ থাকে দুপৰীয়া মৰ্নিং টাইমত বনাই 9টা 10টাত অকনমান ৰ'দত শুকাই ল'ব যদি শুকাব নোৱাৰে কোনো কথা নাই তাত কোনো প্ৰবলেম নাই আপোনালোকে আটা দি পেলাই অকনমান আটা দি পেলাই এটা চাকি বনাব চাকি বনাই পেলাই আপোনালোকে আপোনালোকৰ ওচৰত থকা এখন হনুমান মন্দিৰ নতুবা আপোনালোকে আহত গছ নতুবা আপোনালোকে বট গছৰ তলত যাব লাগিব যদি হনুমান মন্দিৰ ওচৰে পাজৰে নাই আপোনাৰ ওচৰে পাজৰে নিশ্চয় বট গছ থাকিব আহত গছ থাকিব সেই তিনিটা বস্তু আপোনালোকে পাব এই মন্দিৰখন হনুমান মন্দিৰখন যদি নেপায় আপোনালোকে বটগছ পাবই বটগছ নাপালে আপোনালোকে আহত গছ পাবই তেনেকুৱা গছৰ গুৰিত যাব আপোনালোকে গৈ পেলাই বা হনুমান মন্দিৰত যাব আৰু সেই যে আটা দি পেলাই যিখন আপোনালোকে চাকি তৈয়াৰ কৰিলে সেই চাকিখনৰ খলিতাডাল বনাব লাগিব আপুনি যিমান ফিট দীঘল আপোনাৰ হাইট সেই হাইট অনুসৰি আপোনালোকে এটা ৰঙা সূতা নহলে আপোনালোকে ৰঙা ধাগা ল'ব এনেকুৱাকে ৰঙা ধাগা আপোনালোকে ল'ব লৈ পেলাই আপোনাৰ ভৰিৰ পৰা মূৰলৈকে যিমান দীঘল হয় সিমান দীঘল বনাব মাপত আপোনালোকে কাটি পেলাই আপোনালোকে সেই ধাগা বা সেই সূতা বা সেই ৰছী ৰঙা ৰঙৰ যিডাল সূতা ধাগা ৰছী হ'ব সেই ৰছীডাল আপোনালোকে 7টা পাকত পকাই পেলাই আপোনালোকে 7টা ভাঁজ কৰিব সেই ৰছীডালত এনেকুৱা ভাঁজ কৰি পেলাই 7টা ভাঁজ কৰি পেলাই খলিতা বনাব আৰু লগত যদি আপোনালোকে চাই যে ৰঙা সূতাৰ লগত আপোনালোকে কলা সূতাও আপোনালোকে দিব পাৰে কলা সূতা দিও পেলাও সেই সূতাডালত যদি সৰু হৈ যায় একেবাৰে সৰু হৈ যায় তেতিয়াহ'লে আপোনালোকে ৰঙা সূতাৰ লগত কলা সূতাটো দিব পাৰে দি পেলাই সেই চাকিৰ গছিৰ খলিতাডাল আপোনালোকে আপোনালোকৰ মূৰৰ পৰা ভৰিৰ পৰা মূৰলৈকে যি ৰছীডাল আপোনালোকে ল'লে সেই ৰছীডাল দি পেলাই খলিতা বনাব সেই খলিতা দি পেলাই সেই চাকি গছি আপোনালোকে হনুমান মন্দিৰত নতুবা বটগছৰ নহলে আহত গছৰ তলত আপোনালোকে জ্বলাব লাগিব তাৰ আগত আপোনালোকে লক্ষ্য কৰিব একেবাৰে নেপাহৰিব তিলৰ তেল যিটো আপোনালোকে গেলামালৰ দোকান বা পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত তিলৰ তেলটো পাব আপোনালোকে চেষ্টা কৰিব তিলৰ তেলটো যিমান পাৰে পিয়ৰটো ল'বলৈ 2-3টা কোৱালিটিত তিলৰ তেলখিনিও পোৱা যায় আপোনালোকে চেষ্টা কৰিব যিমান নেচাৰেল যিটো অকনমান টপ কোৱালিটি নাম্বাৰ 1 কোৱালিটি আছে সেই কোৱালিটিটো লৈ পেলাই অকনমান সৰহকৈ ল'ব যিমান পাৰে 200-300 গ্ৰাম আধা লিটাৰ 1 লিটাৰ আপোনালোকৰ খাদ্য অনুসৰি ল'ব অকনমান সৰহকৈ ল'ব কিন্তু 50 গ্ৰাম 100 গ্ৰাম নহয় মেক্সিমাম আপোনালোকে বেছিকৈ ল'ব তাতকৈ লৈ পেলাই বটগছৰ গুৰিত হলে গুৰিটো ভালকৈ অকনমান ভিজাই দিব তেল দি পেলাই তেল ঢালি দিব সেই যে তেল ঢালিছে যে আজিৰ পৰা ভাবিব মনে মনে তেনেকুৱা আপুনি ভাবিব লাগিব নভবাকে আপুনি সংকল্প নকৰাকে একো কামত আপোনালোকে সিদ্ধি হ'ব নোৱাৰিব আপোনালোকে সেই কামখিনি কৰিব কৰি পেলাই তেল যে দিব দি পেলাই লাষ্টত আপুনি অহাৰ আগত অকনমান ফল-মূল বা মিঠাই জাতীয় যি খাদ্য আছে আপোনালোকে ল'বলৈ নেপাহৰিব সেইখিনি অকনমান মন্দিৰ বা বটগছ বা আহত গছৰ তলত দিবলৈ একেবাৰে নেপাহৰিব আৰু সেই তিলৰ তেল দিয়াৰ পিছত আপোনাৰ হাতত যি হেৰিখন থাকিলে চাকিখন আপুনি আটাৰে বনালে ৰুটি খোৱা আটাৰে বনালে আৰু সেই ৰছীডাল আপোনাৰ মূৰৰ পৰা ভৰিলে যে ৰছীডাল সেই ৰছীডাল দি পেলাই যি আপুনি খলিতা তৈয়াৰ কৰিলে সেই খলিতা দি পেলাই সেই চাকি গছি আপোনালোকে জ্বলাই আৰু লগতে অকনমান ধূপ-চুপ যি ব্যৱস্থা আছে আপোনালোকে কৰিব আপোনাৰ চেষ্টা কৰিব কলপাতৰ ওপৰত দিবৰ কাৰণে চাকি গছি মাটিত দিবৰ কাৰণে চেষ্টা নকৰিব কলগছৰ আগপাত তেনেকুৱা এখন আপোনালোকে কলপাতৰ ব্যৱস্থা কৰিব কলপাতৰ ওপৰত দিব আৰু খাদ্য অনুসৰি আপোনালোকে প্ৰসাদ বা নৈবেদ্য দিব আৰু সেই যে কামখিনি কৰিব কৰাৰ আগত সংকল্প বা যি আপুনি ঋণগ্ৰস্ততাত বহুত দিনৰ পৰা যে আপুনি জড়িত হৈ আছিলে কোনো পধ্যে আপুনি চেষ্টা কৰিও আপুনি ঋণগ্ৰস্ততাৰ পৰা ওলাই আহিব পৰা নাছিলে
তাৰ কাৰণে আপুনি সংকল্প বাক্য পাঠ কৰি ল'ব সংকল্প বাক্য মানে নিজে নিজে মনত অন্তৰত ভাবি ল'ব হে শনিদেৱ বা হে হনুমানজী বা হে শিৱ বাবা এই তিনিজন ভগৱানক আপোনালোকে স্পেচিয়েলি সেইদিনা মানিব পাৰে তেতিয়াহ'লে আপোনালোকৰ অতি সোনকালে আপোনালোকে তাত মানে আপুনি ভাল ৰিজাল্ট পাব অতি সোনকালে ঋণগ্ৰস্ততাৰ পৰা লাহে লাহে আঁতৰি আহিব কিন্তু আপোনালোকে সেই শনিবাৰ দিনাৰ পৰা মিনিমাম 9 days কণ্টিনিউৱাছ কৰিব লাগিব শনি দেও সোম মঙ্গল এনেকুৱাকে 9টা বাৰ কমপ্লিট কৰিব লাগিব তাৰ পিছত আপোনালোকে লাহে লাহে ৰিজাল্ট পাব মিনিমাম 9টা যদি কৰি পেলাই যদি সদায় কৰিব পাৰে তেতিয়াহ'লে বহুত বেছি ভাল মিনিমাম 9টা তাৰ ওপৰত 21টা তাৰ ওপৰত 45 তেনেকুৱাকে হিচাপখিনি হয় মিনিমাম আপোনালোকে 9টা বাৰ কৰি চাব অৰ্থাৎ 9 দিনা কৰি চাব বহুত বেছি অতি সোনকালে আপোনালোকৰ ঋণগ্ৰস্ততাত লাহে লাহে মই বাস্তৱসন্মত কথা কওঁ যে আজি 9 দিন কৰাৰ পিছত আপোনাৰ কিবা মেজিক মিৰাকেল তেনেকুৱা আহি যাব কেতিয়াও সম্ভৱ নহয় এইখিনি লাহে এই কামখিনি কৰাৰ পিছত শনিদেৱৰ কৃপাত সুদৃষ্টিত বা হনুমানজীৰ বা শিৱ বাবাৰ কৃপাত আপোনালোকে অতি সোনকালে ঋণগ্ৰস্ততাৰ পৰা আপোনালোকে জৰ্জৰিত হৈ আছিলে বহু দিনৰ পৰা অতি সোনকালে তাৰ পৰা লাহে ওলাই আহিব পাৰিব এই কামখিনি আপোনালোক যি কামখিনি মই ক'লো শনিবাৰ সেইটো আপোনালোকে চেষ্টা কৰিব যদি শুক্লপক্ষৰ প্ৰথম শনিবাৰটো হয় বা শনিবাৰ দিনাৰ পৰা আপোনালোকে আৰম্ভ কৰিব পাৰি তাত মানে কোনো ৰখাব নোৱাৰে আৰু যদি শনিৰ নক্ষত্ৰত শনিবাৰ দিনা আপুনি কৰিব পাৰিছে তেতিয়াহ'লেতো আপোনাক 2-3 মাহৰ ভিতৰত আপুনি ৰিলিফ পাই যাব মই আপোনাক মানে দায়িত্ব সহকাৰে আজি এই ইউটিউবৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনাক জনাইছোঁ যদি শনিৰ নক্ষত্ৰত আপুনি কামখিনি কৰিব পাৰিছে 3 মাহৰ ভিতৰত লাহে ঋণগ্ৰস্ততাৰ পৰা আপোনালোকে ওলাই আহিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানতেই পুনৰবাৰ লগ পাম আৰু নতুন এটা ভিডিঅ'লৈ আৰু এইখিনিতে আৰু এটা বিশেষ অনুৰোধ সকলোলৈকে মই কোনো এডিট নকৰোঁ মোৰ বহুত বেছি সময় নাথাকে কৰ্মব্যস্ততাৰ বাবে মই দিনটো অফিচ থাকিবলগীয়া হয় ঘৰ উভতি বা যেতিয়া মৰ্ণিং ইভিনিং পূজা কৰি অকণমান সময় মোৰ হাতত থাকে সেই সময়খিনি আপোনালোকৰ মাজত ভিডিঅ' আকাৰে দিওঁ আৰু কিবা যদি কেতিয়াবা ভুলভ্ৰান্তি হয় আপোনালোকৰ সৰু ভাই দাদা ভাইটি হিচাপে মোক ক্ষমা কৰি দিব যদি কেতিয়াবা ভুলভ্ৰান্তি হয় ভাগ্যক্ৰমে চেষ্টা কৰিম আপোনালোকক সদায় ভাল ভিডিঅ'সমূহ ভাল আপোনালোকৰ উপকৃত হোৱা বস্তুখিনি দিবলৈ আৰু আমাৰ লগত বহুতে যোগাযোগ কৰিব খোজে কেনেকুৱাকৈ কি যোগাযোগ কৰিব ডিছক্ৰিপশ্যনত মোৰ চেনেলৰ ডিছক্ৰিপশ্যনত হোৱাটছআপ ইনষ্টাগ্ৰাম সেইখিনি লিংক দিয়া থাকিব হোৱাটছআপ চেনেল ফেচবুক লিংক আপোনালোকে তাৰ মাধ্যমেৰে মোৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ চেনেলত মোৰ নিজৰ পাৰ্চনেল কণ্টেক্ট নম্বৰ দিয়া আছে তাৰ মাধ্যমেৰে মোৰ লগত যোগাযোগ কৰিব গুৱাহাটীত ডেটছ মাৰ্কেটৰ তলত MSALP এণ্টাৰপ্ৰাইজ অনুৰাগ গ্ৰহমূল ভাণ্ডাৰ আপোনালোকে তাত গৈ মোক দেখাব পাৰিব তাত আমি একেবাৰে কম খৰচত একেবাৰে আপোনালোকক বিনামূলীয়াকৈ ক'বলৈ গ'লে তাত আমি গ্ৰহমূল গ্ৰহৰ যিখিনি শিপা আছে সেই বস্তুখিনি আপোনালোকৰ মাজলৈ আমি দিওঁ একেবাৰে কম খৰচত আপোনালোকে তাৰ পৰা উপকৃত হ'ব পাৰিব আৰু যদি ভাল লাগে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব বা চেম্বাৰত আহিব মোৰ 2-এখন সীমিত সংখ্যক চেম্বাৰ আছে মই দিনটো কৰ্মব্যস্ততাৰ বাবে আপোনালোকক কেতিয়াবা সময় দিব নোৱাৰোঁ কেতিয়াবা মোৰ কমেণ্টত ৰিপ্লাই দিয়াসমূহ অকণমান দেৰি হৈ যায় ডিলে হৈ যায় তাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী গতিকে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব বা হোৱাটছআপ কৰিব মোৰ যেতিয়া সময় হ'ব আপোনালোকৰ কমেণ্টছ বা হোৱাটছআপৰ ৰিপ্লাইসমূহ মই নিশ্চয় দিম গতিকে আজিৰ ভিডিঅ'টো ইমানতেই হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা